নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সকলোকে মোহিত কৰিব পৰা বা আকৰ্ষণীয় হোৱাৰ আজি এটা উপায় জনাবলৈ লৈছোঁ। এই উপায়টো ল'ৰা ছোৱালী পুৰুষ মহিলা সকলোৱে কৰিব পাৰিব। উপায়টো সদায় কৰি থাকিলে আপুনি দেখিবলৈ পাব আপোনাৰ চেহেৰাৰ কি পৰিৱৰ্তন হৈছে আৰু সকলোৱে আপোনাক চাই থাকিব বিচাৰিব বা আপোনাৰ প্ৰশংসা কৰিব বা আপোনাক চাই মুগ্ধ হৈ পৰিব। উপায়টো ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বাথৰুমত কৰিব পাৰে বা য'ত আপোনাৰ বেচিন আছে বা মুখ ধোৱা জেগা আছে তাত কৰিব, কিন্তু আনে নেদেখাকে কৰিব। উপায়টো কৰিবৰ বাবে ৰাতিপুৱা শুই উঠি মুখ ধোৱাৰ সময়ত দুইখন হাতেৰে পানী ল'ব। পানীখিনি আপুনি মুখৰ সন্মুখত ধৰিব। এতিয়া এই বিশেষ মন্ত্ৰটো 7 বাৰ গাব। 7 বাৰ গোৱাৰ পিছত হাতৰ পানীখিনি আপুনি মুখত দি দিব বা মুখখন ধুই ল'ব। এনেকৈ আপুনি দ্বিতীয়বাৰ পুনৰ হাতৰ তলুৱাত পানী ল'ব। এতিয়া পুনৰ আপুনি এই মন্ত্ৰটো 7 বাৰ গাব। তাৰপিছত আপুনি পানীখিনিৰে মুখ ধুই দিব। এতিয়া তৃতীয়বাৰৰ কাৰণেও আপুনি এই বিশেষ মন্ত্ৰটো 7 বাৰ গাব। 7 বাৰ গোৱাৰ পিছত সেই পানীখিনিৰে মুখখন ধুই দিব। এনেকৈ 3 বাৰ কৰিব আৰু মন্ত্ৰ কিন্তু আপুনি 7 বাৰকৈ 21 বাৰ গাব লাগিব। এই বিশেষ মন্ত্ৰটো হৈছে ওম বৈশ্যমুখী ৰাজমুখী স্বাহা। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।